সো মানে গাইজ আজি এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' চ' মানে বহুত ধামাকা হ'বলৈ গৈ আছে চ' মানে গাইজ এনেকুৱা এটা ধুনীয়া ভিডিঅ' হ'ব তো আপোনালোকে কি বুলি কয় গাইজ পাগল হৈ যাব তাৰমানে এটা মই বহুত ডাঙৰ ফেমাছো হোৱা নাই কিন্তু ডাঙৰ ইউটিউবাৰ দেখুৱাইছোঁ বলক চ' মানে মই ৰাস্তাত লাগল পাইছোঁ ফুৰিব আহি থাকাতে আৰু আৰু গাইজ দেখুৱাইছোঁ বলক গাইজ বলক চ' মানে মই এতিয়া যাই আছোঁ দেখুৱাইছোঁ আপোনালোকক ইউটিউবাৰটোক বহি আছে এক জেগাত চ' মানে দেখুৱাম আৰু গাইজ চ' মানে আগে মই নজাৰাটো দেখুৱাই দিছোঁ এনেকুৱা এইটো নজাৰা আপোনালোকে চাওক গাইজ তাক দেখুৱাইছোঁ মই ইউটিউবাৰক টেনশ্যন নকৰিব গাইজ মানে বহুত ভাল লাগি যাব আৰু গাইজ বহুত ডাঙৰ ইউটিউবাৰ চ' আমি ইউটিউবাৰটোক লাগাল পাই গ'লোঁ চ' চাওক এইটো ইউটিউবাৰ চ' মানে বেছি এই ফেমাছ হোৱা নাই নামটো কৈ দিয়ক মোৰ নাম ৰিজু আলি এটা মোৰ চেনেল আছে ৰিজু ব্লগ চেনেল এটা আছে আৰু চবে চাব ৰিজু ব্লগ বুলি আছে আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট দিব আৰু আমাৰ যোনখন ব্লগ এটা চেনেল আছে তাতে চাব জুবিনদাৰ ভিডিঅ' বঢ়িয়া বঢ়িয়া চাব পাৰে তো মানে ৰবক গাইজ এইবাৰ জুবিনদাৰ ভিডিঅ' নহয় নিজৰ ভিডিঅ' দিম চ' মানে গাইজ আৰু এইটো এই বহুত ডাঙৰ ইউটিউবাৰ ডাঙৰ হোৱা নাই গাইজ ই ডাঙৰ হ'ব আৰু ফেমাছ হ'ব ইচ্ছা আছে ফেমাছ হোৱা নাই বৰ্তমান ইচ্ছা আছে অঁ ইচ্ছা আছে আৰু গাইজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ইউটিউবটো মই দেখুৱাই দি আছোঁ এইটো চাওক ৰিজু ব্লগছ ৰিজু ব্লগ চেনেল এটা আছে মোৰ গাইজ ধুনীয়া আৰু এতিয়া বৰ্তমান 37 ছাবস্ক্ৰাইব হৈছে আৰু আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে গাইজ বহুত ছাবস্ক্ৰাইব হ'ব চ' গাইজ আজি এইটোৱে আছিল আৰু এক দেখুৱাই দিছোঁ ভিডিঅ'টো যে ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বাই বাই গাইজ